দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক এটা নতুন পাঠ পঢ়াবৰ কাৰণে আগবাঢ়িছোঁ। আজি লোৱা পাঠটো হৈছে সমান্তৰ প্ৰগতি। এতিয়া আমি প্ৰথমতে সমান্তৰ প্ৰগতি কেনেকুৱা এই কথাটো আমি আগতীয়াকৈ জানি ল'ব লাগিব। মই এক্সাম্পল এটা দিছোঁ। 2, 4, 6, 8 এনেকুৱা এই সংখ্যাবোৰ এইটো এটা শ্ৰেণী বুলি কোৱা হ'ব। এই শ্ৰেণীটো সমান্তৰ প্ৰগতিত আছেনে নাই বা সমান্তৰ প্ৰগতি হ'ব হ'লে কি হ'ব লাগে এই কথাটো মই দেখুৱাবলৈ বিচাৰিছোঁ। এতিয়া ইয়াত এই শ্ৰেণীটো 2, 4, 6, 8 এনেকৈ ডট ডটকৈ কম আছে। গতিকে আমি এইটো প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদ, এইটো চতুৰ্থ পদ। আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিছোঁ। এতিয়া বিয়োগফল কিমান পাইছোঁ? 2 পাইছোঁ। ঠিক তেনেকৈ 6ৰ পৰা 4 সিহঁতৰ বিয়োগফলটো কি পাইছোঁ? 2। আৰু ঠিক তেনেকৈ 8ৰ পৰা 6 বিয়োগ কৰিলে সিহঁতৰ বিয়োগফলটো 2 ওলাইছে। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰিছোঁ যে এই শ্ৰেণীটোৰ প্ৰতিটো সংখ্যাৰ পাৰ্থক্যবিলাক কি দেখা পোৱা গৈছে? প্ৰত্যেকৰে সমান সমান। ইহঁতৰ পাৰ্থক্য কি পাইছোঁ? 2 মানে প্ৰতিটো সংখ্যাৰ মাজৰ ব্যৱধানটো প্ৰত্যেকৰে সমান। গতিকে এনেকুৱা শ্ৰেণীবোৰক আমি সমান্তৰ প্ৰগতি বুলি ক'ব পাৰোঁ। আৰু এটা উদাহৰণ দিছোঁ। 5, 10, 5, 10, 15, 20, 25 এইটো। ঠিক তেনেকৈ 10ৰ পৰা 5 বিয়োগ কৰিলে 5, 15ৰ পৰা 10 বিয়োগ কৰাত কি হৈছে? 5, আৰু ঠিক তেনেকৈ 20ৰ পৰা 15 বিয়োগ কৰিলে কি হয়? 5 হয়। দেখিলোঁ যে ইহঁতৰ প্ৰত্যেকৰ ব্যৱধানবিলাক সমান। গতিকে ইও হ'ব এটা কি? সমান্তৰ প্ৰগতি, মানে AP সমান্তৰ প্ৰগতি। এনেকুৱা শ্ৰেণীবোৰক কোৱা হ'ব সমান্তৰ প্ৰগতি। অন্য এটা উদাহৰণ ল'লোঁ। 3, 5, 6, 9, 11। এতিয়া আমি চাম এই শ্ৰেণীটো সমান্তৰ প্ৰগতিত আছেনে নাই। 5ৰ পৰা 3 বিয়োগ কৰিলে কি হ'ব? 2, আৰু 6ৰ পৰা 5 বিয়োগ কৰিলে কি হ'ব? 1, আৰু 9ৰ পৰা 6 বিয়োগ কৰিলে 3, 11ৰ পৰা 9 বিয়োগ কৰিলে 2। গতিকে ইহঁতৰ ব্যৱধানবোৰ বেলেগ বেলেগ আমি দেখা পাইছোঁ। ইয়াত দেখিলোঁ 2, ইয়াত 1, ইয়াত 3, ইয়াত 2। গতিকে ইহঁতৰ ব্যৱধানবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ। গতিকে ইহঁত কি হ'ব? সমান্তৰ প্ৰগতিত নাই। এনেকুৱা শ্ৰেণীবিলাক সমান্তৰ প্ৰগতিত নাথাকে বুলি ক'ব লাগিব। তোমালোকৰ পাঠ্যপুথিত আছে সমান্তৰ কোনবিলাক শ্ৰেণী সমান্তৰ প্ৰগতিত আছে সেইখিনি নিৰ্ণয় কৰিবলৈ কোৱা হৈছে। গতিকে তোমালোকে এই পদ্ধতিৰে এই ডিফাৰেঞ্চবিলাক মানে পাৰ্থক্যবিলাক চাই পেলাই সমান্তৰ প্ৰগতিত আছেনে নাই এইটো ক'ব পাৰিবা। কিতাপত থকা এটা উদাহৰণ লৈছোঁ। ৰোড 2, ৰোড 8, ৰোড 18, ৰোড 32 এই শ্ৰেণীটোৰ সমান্তৰ প্ৰগতিত আছেনে নাই এইটো আমাক সুধিছিলে। গতিকে আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিছোঁ। বিয়োগ কৰে কি হৈছে? ৰোড 8। ৰোড 8টো আমাৰ ভাঙিলে মানে কি হ'ব? 2 ৰোড 2 হ'ব। এইটো কেনেকৈ হ'ব ইয়াত মই দেখাইছোঁ। ৰোড 8ক 2, 4 গুণ 8, 4 to 2 স্কোৱাৰ। সেই 2 স্কোৱাৰটো বাহিৰত আহিলে কি হ'ব? 2 ৰোড 2। গতিকে আমি 8ৰ ঠাইত লিখিব পাৰোঁ 2 ৰোড 2 মাইনাছ ৰোড 2। দুটা ৰোড 2ৰ পৰা এটা ৰোড 2 মাইনাছ হ'লে কি হ'ব? ৰোড 2 হ'ব। ঠিক তেনেকৈ 18টো আমি লিখিব পাৰোঁ 3 ৰোড 2, আৰু 8টো আমি আগত লিখি থৈ আছেই। গতিকে কি হ'ব তাত? 2 ৰোড 2। তিনিটা ৰোড 2ৰ পৰা দুটা ৰোড 2 মাইনাছ হ'লে ৰোড 2, আৰু ৰোড 32 মাইনাছ ৰোড 18 তেনেকুৱাই হ'ব। ৰোড 32টো 4 ৰোড 2 হ'ব, আৰু
ৰুট 18টো হ'ব 3 ৰুট 2 গতিকে সিহঁতৰ দুটাৰ বিয়োগ কৰিলে কিমান হ'ব ৰুট 2 গতিকে আমি দেখিলোঁ প্ৰত্যেকৰে ডিফাৰেঞ্চটো ৰুট 2 গতিকে সমানকৈ আছে গতিকে ইহঁতি কি হ'ব এ পিত আছে বুলি ক'ব লাগিব আৰু এটা লৈছোঁ পাঠ্যপুথিত থকা 2 4 8 16 এই শ্ৰেণীটোৰ 4 - 2 কিমান 2 8 - 4 তাৰ বিয়োগফল হ'ব 4 আৰু 16 - 8 তেতিয়া কি হ'ব 8 হ'ব গতিকে দেখিলোঁ যে প্ৰত্যেকৰে ডিফাৰেঞ্চটো বেলেগ বেলেগকৈ দেখিছোঁ ইয়াত 2 ইয়াত 4 ইয়াত 8 গতিকে ই সমান্তৰ প্ৰগতিত নাই আমাৰ সমান্তৰ প্ৰগতিত থাকিব হ'লে কি হ'ব লাগিব এই ডিফাৰেঞ্চ এটা প্ৰত্যেকৰে সমান হ'ব লাগিব গতিকে ই সমান নোহোৱাৰ কাৰণে ই সমান্তৰ প্ৰগতিত নাই এনেদৰে তোমালোকে কৰিব পাৰিবা এতিয়া তোমালোকক সমান্তৰ প্ৰগতিৰ সূত্ৰ দুটামান দিব বিচাৰিছোঁ প্ৰথম পদক এ বুলি কোৱা হয় সাধাৰণ অন্তৰ মানে সেই দুটাৰ যি বিয়োগফল এই বিয়োগফলটোক ডি দুটা পদৰ যি বিয়োগফল সেইটোক ডি বুলি কোৱা হয় আৰু শেষৰ পদ এ এন বুলি কোৱা হয় পদৰ সংখ্যাক এন বুলি কোৱা হয় গতিকে আমাক এনতম পদ যদি উলিয়াব দিয়ে তেতিয়া আমাৰ ফৰ্মুলাটো এইটো হ'ব এ এন ইকুৱেল এ প্লাছ এন মাইনাছ 1 ইনটু ডি তাৰপিছত এনতম পদলৈকে যদি যোগফল উলিয়াবলৈ কয় তেতিয়া কি হ'ব এছ এন ইকুৱেল n/2 টুৱাইচ এ প্লাছ n - 1 ইনটু ডি বা একেটা একেই সূত্ৰটো এইটো নিলিখি এইটো লিখিব পাৰি যে এছ এন ইকুৱেল n/2 এ প্লাছ এ এন এই সূত্ৰটো যদি শেষৰ পদটো জনা থাকে তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম মই এই তোমালোকক এই দুটা সূত্ৰ দিলোঁ এই দুটা সূত্ৰই তোমালোকৰ প্ৰয়োজন হ'ব এটা উদাহৰণ এটা আমি ল'ম 2 4 6 8 8ৰ পিছত কি হ'ব আমি গম পাই আছোঁ 2 4 6 8 8ৰ পিছত কি হ'ব 10 হ'ব এই 10টো আমি সূত্ৰৰ দ্বাৰা উলিয়াম কেনেকৈ 10 ওলায় এই আমাৰ যি সূত্ৰ দিছিলোঁ এই সূত্ৰৰ দ্বাৰা আমি 10টো উলিয়াবলৈ যত্ন কৰিম ইয়াত প্ৰথম পদ এ ইকুৱেল 2 তাৰমানে প্ৰথমতে যিটো পদ আছে সেইটোৱেই হ'ব এ ইকুৱেল 2 সাধাৰণ অন্তৰ মানে ইহঁত দুটাৰ 4ৰ পৰা 2 যি বিয়োগ কৰিলে যিটো ওলাব সেইটোৱেই হ'ব তাৰ সাধাৰণ অন্তৰ 4 বিয়োগ 2 সমান কি 2 গতিকে ডিৰ মানটো 2 হ'ল পদৰ সংখ্যা এইটো কেই নম্বৰ পদ আছে সেইটো হিচাপ কৰিম আমি 1 2 3 4 5 গতিকে ই পদটো উলিয়াব লগা পদটো 5 নম্বৰত আছে গতিকে পদৰ সংখ্যা n ইকুৱেল 5 গতিকে আমাৰ সূত্ৰটো আছিলে n ইকুৱেল এ প্লাছ n - 1 ইনটু ডি এনৰ ঠাইত কি পাতিম আমি কি পাইছিলোঁ এনৰ ঠাইত 5 পাইছোঁ গতিকে 5 পাতিছোঁ এৰ জেগাত 2 পাতিছোঁ এৰ মান 2 এনৰ মান 5 এনেকৈ পাতি দিছোঁ আমি কি পালোঁ 2 প্লাছ 5ৰ পৰা 1 গ'ল 4 পূৰণ 2 যোগ 2 4 গুণ কিমান হ'ব 8 8হে 2য়ে কি হ'ব 10 এয়া আমাৰ ইয়াত কি পাতিব লাগিব 10 পাতিব লাগিব সেইকাৰণে আমি বাকচত লিখি দিছোঁ 10 5.2ৰ তোমালোকৰ চাৰ্ট এখন দিছে চাৰ্টখনত দিয়া আছে এ ইকুৱেল 7 ডি ইকুৱেল 3 এন ইকুৱেল 8 গতিকে এ এনৰ মানটো কিমান হয় উলিয়াবলৈ কৈছে গতিকে এ এনৰ আমি সূত্ৰত পালোঁ এ প্লাছ n - 1 ইনটু ডি আমি সূত্ৰমতে পাতিলোঁ গতিকে এনৰ মান 8 আছিলে গতিকে 8 পাতিছোঁ এ মান 7 এনৰ মান 8 আৰু ডি মান 3 পাতি লৈছোঁ 7 8 - 1 কি হ'ব 7 ইনটু 3 3 7 গুণ 21 21 হাতে যোগ কৰিলে 28 গতিকে আমাৰ এনচাৰটো হ'ব 28 তিনি সহজ আৰু এটা 2 নম্বৰ দিছোঁ এ ইকুৱেল -18 দিয়া আছে ডি মানটো উলিয়াব লাগে এনৰ মান 10 এ এনৰ মান কি দিছে 0 দিছে গতিকে আমি এ এনৰ মান 0 পাতি লৈছোঁ
এ এনৰ সূত্ৰটো কি আছিলে এ প্লাছ এন মাইনাছ 1 ইনটু ডি এ এনৰ ঠাইত আমি সূত্ৰটো পাতি দিছোঁ ইজুকেল 0 গতিকে সেইমতে যি মান দিয়া আছিলে সেই মান পাতি দিলে হ'ল এ মান -18 এনৰ মান 10 দিয়া আছিলে ডি মানটো নাই দিয়া গতিকে 10 - 1 কি হ'ব 9 18 ইফালে গ'ল 18ক 9 হৰণ কৰিলে কেইবাৰ যাব দুবাৰ গতিকে ডি মানটো আমি 2 পালোঁ এয়াই হ'ব আমাৰ উত্তৰ আমাৰ কি বিচাৰিছিলে ডি মানটো বিচাৰিছিলে গতিকে আমি ডি মানটো কি পালোঁ 2 পালোঁ এতিয়া পাঠ্যপুথিত থকা 2 নম্বৰ 1 আছে 1074 ... এপিটোৰ কি 30তম পদ 30 নম্বৰ পদটোৰ কথা কৈছে গতিকে এনৰ মানটো 30 হ'ব এনৰ মান 30 প্ৰথম পদটো এ ইকুৱেল কিমান হ'ব 10 এহঁতৰ সাধাৰণতৰ ডি এই দুটাৰ 7ৰ পৰা 10 বিয়োগ কৰিব লাগিব 7ৰ পৰা 10 বিয়োগ কৰিলে কি হ'ব বিয়োগ 3 তাৰপৰা আমি সূত্ৰ পাতিছোঁ এ এন ইকুৱেল এ প্লাছ এন মাইনাছ 1 ইনটু ডি সেইমতে আমি ইমানখিনি পাতি দিছোঁ পাতি দিয়াৰ ফলত কি পাইছোঁ আমি -77 গতিকে তোমালোকৰ কিতাপতে উত্তৰটো আছে চিলেক্ট কৰিব লাগে এ বি চি ডি গতিকে তোমালোকৰ কিতাপত চিতে আছিলে -77 গতিকে তোমালোকে এই চিটোতে টিক মাৰিব লাগিব এনেকৈ তোমালোকে কৰিবাচোন